নমস্কাৰ বন্ধুসকল, মই মঞ্জিত শৰ্মা ভিএলই ইউটিউব চেনেললৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। বন্ধুসকল, আজি এই ভিডিঅ'টো কৰাৰ উদ্দেশ্য হ'ল যাৰ যাৰ ঘৰত এতিয়া স্মাৰ্ট প্ৰিপেইড মিটাৰ লগাইছে তেওঁলোকৰ ঘৰত কাৰেণ্টৰ বিলটো দিবৰ বাবে কিছু অসুবিধাৰ সন্মুখীন হৈ আছে। এই অসুবিধাৰ সন্মুখীনখিনি হ'ল এনেকুৱা, আপোনাৰ মোবাইলত গুগল পে' আছে বা ফোনপে' আছে, তথাপিতো আপুনি নিজৰ কাৰেণ্টৰ বিলখিনি আপুনি নিজে দিব পৰা নাই। তাৰ বাবে আপুনি নিজে কোনোবা দোকানত নহ'লে ইলেক্ট্ৰিচিটি বৰ্ডত নহ'লে আন বহুতো ঠাইত ঘূৰি ঘূৰি আপুনি নিজৰ ঘৰৰ কাৰেণ্টৰ বিলটো প্ৰতিমাহে দি আছে। অসুবিধাৰ সন্মুখীনখিনি হ'ল এনেকুৱা, আপুনি এটা মোবাইলেৰে বিলটো পে'মেণ্ট কৰিব অসুবিধা হয়, কাৰণ এটা QR কোড ওলায় মাজতে। QR কোডটো ওলালে সেইটো মোবাইল দি স্কেন কৰি পে'মেণ্টটো কৰা অলপ কিছু অসুবিধা সন্মুখীন হোৱা দেখা গৈছে বহুতকে। তো তাৰ বাবে বন্ধুসকল, মই আপোনালোক সকলোলৈ এটা উপায় আনিছোঁ। এই উপায়টোৰ জৰিয়তে আপোনালোক সকলোৱে আপোনালোকৰ মোবাইলেৰে কাৰেণ্টৰ বিলটো মাত্ৰ 1 মিনিট বা তাতকৈ কম সময়ৰ ভিতৰত আপুনি আপোনাৰ মোবাইলটোৰে ধুনীয়াকৈ প্ৰত্যেক মাহৰ কাৰেণ্টৰ বিলটো আপুনি দিব পাৰিব। তো এই কাৰেণ্টৰ বিলটো কেনেকৈ দিব লাগিব, আপোনাৰ মোবাইলটোৱেদি কেনেকৈ দিব, কি এপ লাগিব, কি এপেদি কেনেকৈ আপুনি প্ৰত্যেক মাহে মাহে কাৰেণ্টৰ বিলটো আপুনি দিব পাৰিব, ইয়াৰ ওপৰত এই ভিডিঅ'টো আজি প্ৰস্তুত কৰা হৈছে। এই ভিডিঅ'টোৰ সকলোখিনি তথ্য আপোনালোকক দিয়া হ'ব, কি এপ আৰু কেনেকৈ দিব আৰু কি দৰকাৰ হ'ব এই লাইনৰ বিলটো আপোনাৰ মোবাইলেদি দিবৰ বাবে, সেইখিনি কথা মই এই ভিডিঅ'টোত সকলোখিনি আপোনালোকক ক'ব চেষ্টা কৰিম। ভিডিঅ'টো ভাল পালে আপোনালোকে লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব মোৰ চেনেলটো। তো আহক আমি মোবাইল স্ক্ৰীনৰ পিনে গতি কৰোঁ। তো বন্ধুসকল, এইখন মোৰ মোবাইল স্ক্ৰীনখন আপোনালোকে দেখা পাইছে। আপোনালোকে প্ৰথমতে এই গুগল পে' যিটো এপ আছে, এই এপটো অ'পেন কৰি ল'ব। এই এপটোৰে আপোনাৰ ঘৰৰ কাৰেণ্টৰ বিলটো একদম ইজি পদ্ধতিত কম সময়ৰ ভিতৰতে ধুনীয়াকৈ আপুনি প্ৰতি মাহে দি থাকিব পাৰিব। একো QR কোড আদি স্কেন কৰি থকাৰ কোনো প্ৰয়োজন নাই। একদম সহজ পদ্ধতিৰ মাধ্যমে এই এপটোৱেদি আপোনাৰ ঘৰৰ প্ৰতি মাহৰ কাৰেণ্টৰ বিলটো ধুনীয়াকৈ কম সময়ৰ ভিতৰতে দিব পাৰিব। তো কাৰেণ্টৰ বিলটো দিবৰ কাৰণে কেনেকৈ দিব লাগিব, আহক আমি সেয়া অলপ বিতংভাৱে জানো। তো বন্ধুসকল, গুগল পে' এপটো অ'পেন হোৱাৰ পিছত আপোনালোকে ইয়াতে দেখা পাইছে, ইয়াতে এটা পে' বিল বুলি এটা অপশ্যন আহিছে। এই অপশ্যনটোত আপোনালোকে ক্লিক কৰি দিব। এই অপশ্যনটোত ক্লিক কৰি দিয়াৰ পিছত অলপমান তলৰ পিনে যাব। ইয়াতে পে'মেণ্ট কেটেগৰিজ যিটো আছে, ইয়াতে 2 নম্বৰ আপোনালোকে চাব পাৰে ইলেক্ট্ৰিচিটি বুলি এটা অপশ্যন আছে। এই অপশ্যনটোত ক্লিক কৰি দিব। তো ইয়াতে আপোনালোকে দেখা পাইছে, ইয়াতে এটা অপশ্যন আছে 2 নম্বৰত, আছাম পাৱাৰ ব্ৰেকেটত দিছে APDCL স্মাৰ্ট প্ৰিপেইড ৰিচাৰ্জ। এই অপশ্যনটোত ক্লিক কৰি দিব। এই অপশ্যনটোত ক্লিক কৰি দিয়াৰ লগে লগে ইয়াতে কৈ আছে কনজিউমাৰ নাম্বাৰ, যিটো আপোনালোকৰ কাৰেণ্টৰ বিলখনত এটা কনজিউমাৰ নম্বৰ এতিয়া লিখা আছে, সেই নম্বৰটো ইয়াতে লিখি দিব। মই মোৰ ঘৰৰ কাৰেণ্টৰ বিলৰ নম্বৰটো যিটো আছে, সেই নম্বৰটো মই ইয়াতে দি দিছোঁ। আপোনালোকৰ নিজৰ ঘৰৰ যিটো কাৰেণ্টৰ বিলৰ যিটো নম্বৰ কনজিউমাৰ নম্বৰ বুলি লিখা থাকে, এই নম্বৰটো আপোনালোকে ইয়াতে ধুনীয়াকৈ লিখি ল'ব। তো মোৰ কনজিউমাৰ নম্বৰটো ইয়াতে মই লিখি লৈছোঁ। কনজিউমাৰ নম্বৰটো লিখি লোৱাৰ পিছত ইয়াতে এটা নিকনেম আছে। এই নিকনেমটো অপশ্যনেল, এইটো আপুনি দিলে দিব পাৰে, নিদিলে কোনো কথা নাই। তো আপুনি ডাইৰেক্ট কণ্টিনিউত ক্লিক কৰি দিব। কণ্টিনিউত ক্লিক কৰাৰ লগে লগে আপোনালোকে দেখা পাইছে ফাউণ্ড এ মেটচ বুলি ইয়াতে লিখা আহি গৈছে, আৰু ইয়াতে একাউণ্ট হোল্ডাৰ নেম লিখা আহিছে। তাৰপিছত কনজিউমাৰ নম্বৰটো আপোনাৰ ওলাই গৈছে, আৰু নিকনেমত লিখা আহিছে ইয়াতে আছাম পাৱাৰ APDCL ব্ৰেকেটত আছে, কিন্তু এইটো জেগাটো কমৰ বাবে সেইটো সম্পূৰ্ণকৈ লিখাটো ওলোৱা নাই। তাৰপিছত আমি ইয়াতে কি কৰিম, ইয়াতে লিংকত এনেকৈ ক্লিক কৰি দিম। আৰু লিংকত ক্লিক কৰি দিয়াৰ পিছত ইয়াতে পে'মেণ্টৰ এতিয়া অপশ্যনখিনি আহি গৈছে,
আৰু ইয়াতে একো ভয় খাবলগীয়া নাই, ধুনীয়াকৈ যিহেতু নাম আহিছে আৰু আপোনাৰ যিহেতু মিটাৰটো প্ৰিপেইড আৰু ইয়াতে আপুনি প্ৰিপেইড চিলেকশ্যন কৰিছে, এতিয়া আপোনালোকৰ কোনো টেনশ্যন নাই। এতিয়া আপোনালোকে ইয়াতে ডাইৰেক্ট পে' অপশ্যনত ক্লিক কৰি দিব। ইয়াতে পে' অপশ্যনত ক্লিক কৰি দিয়াৰ পিছত আপোনালোকে ইয়াতে যিখিনি টকা ৰিচাৰ্জ কৰিব খোজে সেই টকাটো ইয়াতে সোমাই ল'ব। কমচে কম আপোনালোকে 100 টকা সোমাব পাৰিব ইয়াতে। কাৰেণ্টৰ বিলটো আপুনি 100 টকা ৰিচাৰ্জ কৰিব পাৰিব, নাইবা 200 টকা, নাইবা 300 টকা, নাইবা 400, নাইবা 500, এনেকৈ আপুনি টোটেল ৰাউণ্ড ফিগাৰ কৰিহে ৰিচাৰ্জটো কৰিব লাগিব। যদি আপোনালোকে ভাবে যে মই আজি 150 টকা ৰিচাৰ্জ কৰিম, তেনেহ'লে আপুনি 150 টকা ৰিচাৰ্জ কৰিব নোৱাৰে। 50 টকাটো বাদ দি বা 50 টকা আৰু বঢ়াই দি কিনে হয়তো 100 ৰিচাৰ্জ কৰক বাদ দি কিনে, নহয়তো বেছি বঢ়াই দি কিনে 200 টকাত ৰিচাৰ্জ কৰিব পাৰিব। তো ইয়াতে মই 100 টকা ৰিচাৰ্জ কৰিম, 100 টকা মই ইয়াতে লিখি লৈছোঁ। তাৰপিছত ইয়াতে যিটো ৰাইট চিন আছে, এই ৰাইট চিনত ক্লিক কৰিম। ৰাইট চিনত ক্লিক কৰাৰ লগে লগে ইয়াতে বেংকৰ অপশ্যনখিনি আহি গৈছে। ইয়াতে আপুনি বেংকৰ একাউণ্টখন আপুনি চিলেক্ট কৰি ল'ব পাৰে। মই যিহেতু এইখন একাউণ্টৰ পৰা দিম, এই একাউণ্টটো চিলেক্ট কৰি লৈ ইয়াতে পে' অপশ্যনত ক্লিক কৰি দিছোঁ। ইয়াতে পে' অপশ্যনত ক্লিক কৰি দি ইয়াতে যিটো মোৰ ঘৰৰ যিটো ইয়াতে পে' অপশ্যনত ক্লিক কৰি দিয়াৰ পিছত ইয়াতে আপোনাৰ যিটো পিন আছে, আপোনাৰ একাউণ্টৰ হয়তো 4টা সংখ্যাৰ পিন হ'ব পাৰে। আৰু ষ্টেট বেংকৰ একাউণ্ট যদি হয় আপোনাৰ, তেনেহ'লে তাতে 6টা সংখ্যাৰ আপোনালোকক পিন এটা খুজিব। যিটো আপুনি পিনটো এই গুগল পে' একাউণ্টটো লিংক কৰাৰ সময়ত এটা পিন বনাইছিল, সেই পিনটো আপোনালোকে ইয়াতে লিখি দিব। আৰু পিনটো লিখি দি কিনে যিটো ইয়াতে ৰাইট চিন আছে, এই ৰাইট চিনত ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ পিছতে ইয়াতে দেখা পাইছে ৰিচাৰ্জটো যাই আছে আৰু ৰিচাৰ্জটো ধুনীয়াকৈ হৈ গৈছে। ৰিচাৰ্জটো ইয়াতে সোমাই গৈছে, 100 টকাৰ আমাৰ ৰিচাৰ্জ সোমাই গৈছে। এতিয়ালৈকে আপুনি যদি ৰিচাৰ্জটো হোৱাৰ পিছত আপুনি যদি ভাবে যে মই কিমান বেলেঞ্চ থাকিল এবাৰ মই চাব খোজোঁ, তেনেহ'লে এইটো চোৱাৰ কাৰণে কি কৰিব লাগিব সেইটো অলপ জানোৱা হওক। তো সেইটো চোৱাৰ কাৰণে এতিয়া আপোনালোকে গুগল পে' এপটো ক্ল'জ কৰি দিব পাৰে। এই গুগল পে' এপটো এতিয়া ক্ল'জ কৰি দি আপোনালোকে ডাইৰেক্ট একো এপ ইনষ্টল কৰিব নালাগে, ডাইৰেক্ট আপোনালোকে চাব পাৰিব। ইয়াতে ক্ৰমত গৈ কিনে ইয়াতে ইলেক্ট্ৰিচিটি বিল বুলি লিখি দি কিনে চাৰ্চ কৰি দিব। আৰু 1 নম্বৰ যিটো অপশ্যন আহি গৈছে ইয়াতে আছাম পাৱাৰ ডিষ্ট্ৰিবিউটৰ কোম্পানী লিমিটেড, ইয়াতে ক্লিক কৰি দিব। ইয়াতে ক্লিক কৰি দিয়াৰ পিছত এইটো ক্ল'জ কৰি দিব। আৰু তাৰপিছত ইয়াতে আহিছে স্মাৰ্ট প্ৰিপেইড বেলেঞ্চ, এই আইকনটোত ক্লিক কৰি দিব। ইয়াতে ক্লিক কৰি দিয়াৰ লগে লগে ইয়াতে কৈ আছে নাও ইয়ৰ স্মাৰ্ট প্ৰিপেইড বেলেঞ্চ। এই আপোনালোকৰ মিটাৰৰ যিটো ৰিচাৰ্জ কৰিছিলে এই বেলেঞ্চটো আপোনালোকে চাব খুজিলে ইয়াতে কনজিউমাৰ নং যিটো কৈ আছে, এই কনজিউমাৰ নম্বৰ আপুনি যিটো গুগল পে'ত লিংক কৰি কিনে যিটো আপুনি কাৰেণ্টৰ বিল যিটো নম্বৰত দিছিল, সেই কনজিউমাৰ নম্বৰটো ইয়াতে লিখি দিব। আৰু কনজিউমাৰ নম্বৰটো সম্পূৰ্ণকৈ লিখাৰ পিছত ইয়াতে এটা কেপচা আহি আছে। এই কেপচাটো এইটো প্লাছ দিছে যিহেতু এইটো যোগ কৰি কিনে ইয়াৰ এনচাৰটো কিমান হ'ব, 6-3 কিমান হয়, 6-3 হয় 9। ইয়াতে আমি 9 লিখিম। 9 লিখি কিনে ইয়াতে এই ব্লু আইকনটোত ক্লিক কৰি দিম। এইটো আইকনত ক্লিক কৰি দিয়াৰ লগে লগে আপোনালোকে দেখা পাইছে ইয়াতে ধুনীয়াকৈ যাৰ নামৰ কাৰেণ্টৰ বিলখন আছে তেখেতৰ নামটো ইয়াতে আহি গৈছে। আৰু আপোনাৰ ইতিমধ্যে বৰ্তমান কিমান বেলেঞ্চ আছে মিটাৰত, প্ৰিপেইড স্মাৰ্ট মিটাৰত আপোনাৰ কিমানখিনি বেলেঞ্চ আছে সেই বেলেঞ্চখিনি ইয়াতে ধুনীয়াকৈ শ্ব' কৰি আছে। ইয়াতে দেখা পাইছে নাম আহি গৈছে আৰু বেলেঞ্চটো মোৰ একাউণ্টত বৰ্তমান এইখিনি আছে। আৰু আপোনালোকৰো ছেইম এনেদৰে শ্ব' কৰিব। তো বন্ধুসকল দেখিছে একদম কম সময়ৰ ভিতৰতে কাৰেণ্টৰ বিলৰ ৰিচাৰ্জটো আমাৰ ধুনীয়াকৈ হৈ গৈছে। আৰু প্ৰতি মাহে বা আপুনি যেতিয়াই তেতিয়াই বা আপুনি 5 দিনে বা 10 দিনে বা আপোনাৰ 10 দিনত বা 20 দিনত বা এমাহত আপুনি যেতিয়া ইচ্ছা কৰে তেতিয়া আপুনি বেলেঞ্চটো চেক কৰিব পাৰিব। আৰু যদি আপুনি ভাবে যে মই অলপ অলপকৈ ৰিচাৰ্জ কৰিম, তেনেহ'লে আপুনি 10 দিনে 100 টকাৰো ৰিচাৰ্জ কৰি তেনেকৈ যাব পাৰে। যদি আপোনাৰ অলপ যদি ডেইলি কামাই, তেনেহ'লে আপুনি যদি মাহত মোটা অংক এটা দি কিনে ৰিচাৰ্জ কৰিব যদি অসুবিধা হয়, তেনেহ'লে আপোনাৰ 8 দিন 10 দিন বা এসপ্তাহত আমি 100 টকা কৰি আপুনি তেনেকৈ দি যাব পাৰিব। আৰু তেনেকৈ আপোনাৰ ঘৰৰ লাইনটো কেতিয়াও কাট নাখায়, তেনেকৈ ধুনীয়াকৈ চলি থাকিব। তো মই আপোনালোকক কিছু বুজাবলৈ চেষ্টা কৰিলোঁ স্মাৰ্ট প্ৰিপেইড মিটাৰৰ কাৰেণ্টৰ বিলটো আপোনালোকে কেনেকৈ ৰিচাৰ্জ কৰিব তাৰ বিষয়ে মই ধুনীয়াকৈ আপোনালোকক ক'ব চেষ্টা কৰিলোঁ। আৰু কিবা ৰৈ যাব পাৰে এইখিনিত, কিবা ৰৈ গ'লে কিবা আপোনালোকৰ প্ৰশ্ন থাকিলে মোক কমেণ্ট বক্সত জনাব। আৰু বন্ধুসকল ভিডিঅ'টো যদি ভাল পাইছে মোৰ চেনেলটো লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব। তো ভিডিঅ'টো আজিলৈকে ইমানেই আছিল। ধন্যবাদ।